ইয়াত এতিয়াও মানুহ আছে। ইয়াত এতিয়াও মানুহ আছে। হাবিৰ দৰে নগৰখন, ৰাতিৰ দৰে মানুহ। মানুহে নিচিনে বৰষুণ, বৰষুণে পথাৰ। নগৰে নাজানে কান্দিব, চাব নোৱাৰে মৃত্যু কান্দোন। অথচ চৰাইৰ সতে গছবোৰ জীৱনৰ শিল্প। পোহৰবোৰ জীৱন, জীৱন মাটিৰ দৰে। নৈয়ে খহাই, বানে বুঢ়াই, আন্ধাৰে গিলে তপা তপে। এতিয়া জীৱন হাবিৰ লগৰীয়া। হাবিৰ দৰে নগৰ, আন্ধাৰৰ দৰে মানুহ। অথচ মানুহে এৰিব নোৱাৰে মাটিৰ মমতা। চকুত সোমাই থাকে মানুহৰ বাবে এখন শস্যৰ পথাৰ। মেঘৰ জখলাৰে ৰ'দৰ সতে মানুহবোৰ বোকা মাটিৰে কঠীয়া হোৱা হলে হাবিৰ দৰে মানুহৰ মুখতো বিচাৰিব পাৰিলো হয় মানুহৰ সংজ্ঞা। জোনাক তৰা জোন গলি গলি নগৰখনক ধুৱাব পৰা হলে, বৰষুণত তিতা পথাৰ এখনত গালো হৈ আকৌ ঐনিতম। বতাহক ভাল পাওঁ, মানুহ, অৰণ্য, আকাশ আৰু মাটিক ভাল পাওঁ বাবেই নগৰখনক গাঁৱৰ নামঘৰৰ ভক্তি বন্দনাত ডুবাই ৰাখিবলৈ মই গছ হ'ব খোজো, এজোপা সেউজীয়া গছ। মই গছ হ'লে ঈশ্বৰ আহিব, বহিব গছৰ তলত আৰু কবহি ইয়াত এতিয়াও মানুহ আছে। হাবিৰ পৰা ৰাতি বুকুৰ পৰা টানি আনিব ঈশ্বৰে নগৰখন, মানুহৰ ঠিকনা। বৰষুণে তেতিয়া চিনিব মানুহ, মানুহে পথাৰ।